মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। তোমালোকক নন ষ্টপ ষ্টাডি চেনেলটোলৈ আকৌ স্বাগতম জনাইছোঁ। আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যিটো প্ৰথম অধ্যায় সৌৰজগতত আমাৰ পৃথিৱী, সেই অধ্যায়টো আমি আলোচনা কৰি আছিলোঁ। আজি আমি সেই অধ্যায়টোৰে বাকী যিখিনি পঢ়িব বাকী আছে আমি সেইখিনি আজি আলোচনা কৰি লওঁ। আমি যোৱা ভিডিঅ'টোত পেজ 13লৈকে আমি আলোচনা কৰিছিলোঁ, পৃষ্ঠা 13লৈকে। আজি আমি 14 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিম। 14 পৃষ্ঠাৰ আৰম্ভণিতে তোমালোকে দেখিছা দুটা চিত্ৰ দিয়া হৈছে, এটা চিত্ৰ 4ক আৰু এটা চিত্ৰ 4খ। চিত্ৰ 4ক যোনটো চিত্ৰ দিয়া হৈছে তাত লিখা আছে মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ফটো, অৰ্থাৎ মহাকাশ অৰ্থাৎ যিটো আমাৰ স্পেচ, আমি সাধাৰণতে স্পেচ বুলি কওঁ, অৰ্থাৎ পৃথিৱীৰ বাহিৰত তাৰ পৰা পৃথিৱীৰ এখন ফটো লোৱা হৈছে। এই ফটোখন তাৰ পিছৰ পৰৱৰ্তী যিখন ফটো আছে তাত কি লিখা আছে, এপ'লো 10 যানৰ পৰা লোৱা চন্দ্ৰৰ ফটো। এতিয়া এপ'লো 10 মানে কি? আমি আমাৰ সৌৰজগতৰ হওক বা মহাকাশৰ আমি যিমান ফটোবোৰ পাইছোঁ, কেনেকৈ পাইছোঁ? কাৰণ যি জ্যোতিৰ্বিজ্ঞানীসকলে হওক, বিজ্ঞানীসকলে হওক, যিবোৰ মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহ পঠায়, অৰ্থাৎ যিবোৰ ৰকেট পঠায়, সেই ৰকেটবোৰে যিবোৰ ফটো তোলে, তাত থকা যিবোৰ কেমেৰা লগোৱা থাকে, কেমেৰাবোৰৰ পৰা যিবোৰ ফটো তোলা হয়, সেই ফটোবোৰৰ পৰা কাৰণেহে আমি সৌৰজগতখন, আমাৰ সৌৰজগতখন কেনেকুৱা বা মহাকাশখন কেনেকুৱা দেখি আমি ধাৰণা কৰিব। আৰু এপ'লো 10 যে হৈছে তেনেকুৱা এখন মহাকাশ যান বা কৃত্ৰিম উপগ্ৰহ, অৰ্থাৎ এটা ৰকেট আছিলে। সেই ৰকেটটোৰ নাম আছিলে এপ'লো 10। সেই ৰকেটটোৱে মহাকাশত গৈ চন্দ্ৰৰ এই ফটোখন লৈছিলে আৰু সেই ফটোখনে ইয়াত তোমালোকক কিতাপত দিয়া হৈছে। তাৰ পিছতে আমি চাওঁ, ইয়াত লিখা আছে জানি থোৱা, আকৌ জানি থোৱা আছে। ইয়াৰে যিখিনি কথা লিখা আছে সেইখিনি খুবেই গুৰুত্বপূৰ্ণ হ'ব। যেন প্ৰথম পইণ্টটো দিছে 1609 চনত গেলিলিয়ে দূৰবীনেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰে। অৰ্থাৎ প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ দূৰবীনেৰে কোনে কৰিছিলে? গেলিলিয়ে। আৰু কিমান চনত? 1909 চনত। তেওঁ এজন জ্যোতিৰ্বিজ্ঞানী আছিলে। তাৰ পৰৱৰ্তী পইণ্টটো চোৱা, নীল আৰ্মষ্ট্ৰং 1969 চনৰ 19 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ। তোমালোকে চাগে কাগজে পত্ৰ বা টিভিটো হ'ব পাৰে শুনিছাই নীল আৰ্মষ্ট্ৰঙৰ বিষয়ে। নীল আৰ্মষ্ট্ৰং কোন আছিলে? তেওঁ চন্দ্ৰত যোৱা প্ৰথমগৰাকী, চন্দ্ৰত ভৰি ৰখা, চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ আছিলে। খুবেই গুৰুত্বপূৰ্ণখিনি। আৰু কিমান চনত প্ৰথম চন্দ্ৰত পদাৰ্পণ কৰিছিলে? 1969 চনৰ 29 জুলাই তাৰিখে। মনত ৰাখিব লগা এটা তাৰিখ। তাৰপিছত চোৱা, 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন-1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ পঠাইছিল। এতিয়া কি কৈছে? এইবাৰ ভাৰতবৰ্ষৰ কথা কৈছে যে 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰত চাউথ ইণ্ডিয়া, কোন ঠাইৰ পৰা? শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন-1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। এখন ৰকেট, তোমালোকে ক'ব পাৰে এখন প্ৰথম যিটো ৰকেট পঠাইছিলে চন্দ্ৰত ভাৰতে, আমাৰ ইণ্ডিয়াই 2008 চনৰ 22 অক্টোবৰ তাৰিখে পঠাইছিলে। ক'ৰ পৰা পঠাইছিলে? দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা। আৰু তাতে কি আছিলে? কোনো মানৱ নাছিলে, মানে কোনো মানুহ তাতে নাছিলে, ৰকেটটোত মানুহ নাছিলে। সেইকাৰণে কৈছে মানৱবিহীন। এইটো খুব এটা গুৰুত্বপূৰ্ণ এটা তথ্য, তোমালোকে মনত ৰাখিবা, দৰকাৰ পৰিলে লিখি থবা। তাৰপিছত আমি পঢ়োঁ, সৌৰজগতত থকা গ্ৰহাণুপুঞ্জ হ'ল কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি। এই সৌৰজগতত যেনেকৈ গ্ৰহ আছে, নক্ষত্ৰ আছে, উপগ্ৰহ আছে, সেইদৰে আৰু কি আছে? গ্ৰহাণুপুঞ্জ আছে। এতিয়া গ্ৰহাণুপুঞ্জ মানে কি? এটা লিখা আছে, কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি। এই গ্ৰহাণুপুঞ্জসমূহ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। কি কৈছে? যে এই গ্ৰহাণুপুঞ্জ যিবোৰ সৰু সৰু কিছুমান পদাৰ্থৰ সমষ্টি হয়, সেইবোৰ ক'ত দেখা যায়? সাধাৰণতে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। আৰু তাৰ বাবে আমাক চিত্ৰ নম্বৰ 3টো আকৌ চাব দিছে। আমি আকৌ চিত্ৰ নম্বৰ 3টো চাই লওঁ। এইটো আমাৰ চিত্ৰ নম্বৰ 3। ইয়াতে চোৱা, এইটো মংগল গ্ৰহ, এইটো বৃহস্পতি গ্ৰহ। এই গ্ৰহৰ মাজত চোৱা লিখা আছে ইয়াত গ্ৰহাণুপুঞ্জৰ বলয়।
এই অৰ্থাৎ এই মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত যিবোৰ পদাৰ্থ আছে ক্ষুদ্ৰ ক্ষুদ্ৰ সেইবোৰক গ্ৰহাণুপুঞ্জ বুলি কোৱা হয়। এই গ্ৰহাণুপুঞ্জসমূহ গ্ৰহবোৰৰ দৰে গ্ৰহাণুপুঞ্জও সূৰ্যৰ চাৰিওফালে ঘূৰে। এই কি কৈছে, যেনেকৈ গ্ৰহবোৰ নক্ষত্ৰ বা সূৰ্যৰ চাৰিওফালে ঘূৰে, তেনেকৈ এই গ্ৰহাণুপুঞ্জ যিবোৰ সৰু সৰু পদাৰ্থ আছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত, সেই পদাৰ্থবোৰো সূৰ্যৰ চাৰিওফালে ঘূৰে। তদুপৰি মাজে সময়ে কিছুমান পদাৰ্থপিণ্ডই সৌৰজগতত ভুমুকি মাৰে। এই যে গ্ৰহাণুপুঞ্জবোৰ আছে তাৰ উপৰিও অন্য কিছুমান পদাৰ্থও কি হয় কেতিয়াবা সৌৰজগতত আমি দেখিবলৈ পাওঁ। এনে পদাৰ্থপিণ্ডবোৰ সৌৰজগতত স্থায়ীভাৱে নাথাকে। কি কৈছে, এই পদাৰ্থবোৰ স্থায়ীভাৱে নাথাকে। তাৰমানে কেতিয়াবা দেখা যায় কেতিয়াবা নাযায়, তাৰমানে কেতিয়াবা থাকে কেতিয়াবা নাথাকে, মানে এইবোৰ সদায় গতি কৰি থাকে, সেইবাবে এটা ঠাইত নাথাকে। সেইকাৰণে কেতিয়াবা আমি সৌৰজগতত দেখা পাম, কেতিয়াবা দেখা নাপাম। সিহঁতৰ নিজস্ব যেনেকুৱা গ্ৰহবোৰৰ নিজস্ব কক্ষপথ আছে। আমি আকৌ চিত্ৰ 3টো চাওঁ। চোৱা যে এই যে গ্ৰহবোৰ ঘূৰি আছে একো একোটা কক্ষপথেৰে ঘূৰি আছে, সেইকাৰণে গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে থাকি যায়, স্থায়ীভাৱে থাকে। কিন্তু তেনেকৈ এই পদাৰ্থবোৰ যে আছে সৌৰজগতত অন্যান্য যিবোৰ পদাৰ্থ আছে সেইবোৰৰ নিজস্ব কক্ষপথ নাই, সেইকাৰণে তেওঁলোকে স্থায়ীভাৱে এটা ঠাইত নাথাকে, বিভিন্ন ঠাইত ঘূৰি ফুৰি থাকে। তাৰপিছত এনে পদাৰ্থপিণ্ডবোৰ সৌৰজগতত স্থায়ীভাৱে নাথাকে, হয়। বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থসমূহেই ধূমকেতু। এই যে কিছুমান পদাৰ্থ মাজে মাজে দেখা যায়, কেতিয়াবা দেখা নাযায়, যিবোৰ গতি কৰি থাকে, এইবোৰ কি, এইবোৰৰ এটা বাষ্পীয় আৱৰণ থাকে। বাষ্পীয় আৱৰণ থকা কাৰণে এইবোৰক কি বুলি কোৱা হয়, ধূমকেতু। সূৰ্যৰ পৰা দূৰত থকা কালত ধূমকেতুৰ নেজ নাথাকে। কি কৈছে, যে সূৰ্যৰ পৰা যেতিয়া দূৰত থাকে এই ধূমকেতুবোৰ, তেতিয়া সেইবোৰৰ নেজ নাথাকে। সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায়। কি কৈছে, সূৰ্যৰ ওচৰ যেতিয়া চাপে বা সূৰ্যৰ তাপ যেতিয়া সেই ধূমকেতুৰ ওপৰত পৰে, পোহৰ পৰে, তেতিয়া সেই ধূমকেতুবোৰত যেন এটা নেজ আছে যেন তেনেকুৱা লাগে। তোমালোকে চিত্ৰ 5 ছবিটোত দেখিব পাৰিবা। ধূমকেতু গৈ আছে আৰু এনেকুৱা লাগিছে তাৰ এটা নেজ আছে পিছফালে। সেই নেজটো কিয় দেখা গৈ আছে, কাৰণ তাৰ ওপৰত সূৰ্যৰ পোহৰ পৰিছে। এতিয়ালৈকে 750টা মান ধূমকেতুৰ বিষয়ে জনা গৈছে। কি কৈছে, এতিয়ালৈকে আমি মানুহে কিমানটা ধূমকেতু দেখিছোঁ বা ধূমকেতুৰ বিষয়ে আমি জানিব পাৰিছোঁ, 750টা। হয়তো ইয়াতকৈও বহুত বেছি আছে আৰু আহি থাকিব পৰৱৰ্তী সময়তো, কিন্তু এতিয়ালৈকে আমি 750টা ধূমকেতুৰ বিষয়ে জানিব পাৰিছোঁ। তাৰপিছত ইয়াত 2খন ছবি দিছে, চাব পাৰা। যিটো চিত্ৰ 5ক আছে তাতে গ্ৰহাণুপুঞ্জৰ ছবি আৰু 5খত ধূমকেতুৰ ছবি। এই 2খন ছবি চালে তোমালোকে গ্ৰহাণুপুঞ্জ কি আৰু ধূমকেতু কি তাৰ এটা থুলমূল ধাৰণা পাই যাবা বা বুজি পাবা কেনেকুৱা দেখাত। আমি দেখি অহা পপীয়া তৰাবোৰ কি জানানে? ইয়াতে এটা প্ৰশ্ন সুধিছে যে আমি যে সৰুৰ পৰাই যিবোৰ পপীয়া তৰাৰ সাধু শুনিছোঁ, পপীয়া তৰাবোৰ কি সেইটো সুধিছে। আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থপিণ্ডবোৰেই পপীয়া তৰা বা উল্কা। এই যে আকাশত যে আমি কেতিয়াবা দেখোঁ যে হঠাৎ কেতিয়াবা পপীয়া তৰা গৈছে বুলি, হঠাৎ যে কিছুমান তৰা ইফালৰ পৰা সিফাল গুচি যায় খুব তীব্ৰ বেগেৰে, সেইবোৰে কি পপীয়া তৰা বা উল্কা। বেছিভাগ উল্কা গ্ৰহাণুপুঞ্জৰ সৈতে ঘটা পৰস্পৰ সংঘাতৰ ফলত ভাগি যায়। কি কৈছে, এইবোৰ যে পপীয়া তৰা বা উল্কা, এইবোৰ গ্ৰহাণুপুঞ্জৰ সৈতে, মানে এই গ্ৰহাণুপুঞ্জৰ কিছুমান যে পদাৰ্থ আছিলোঁ, গ্ৰহাণুপুঞ্জ কাক বোলে, কিছুমান পদাৰ্থ, এই পদাৰ্থবোৰে যদি এটাই আনটোৰ লগতে ঘৰ্ষণ কৰে বা সংঘাত হয় সিহঁতৰ মাজত, তেতিয়া ভাগি যায়। যিহেতু সিহঁতে এটা ঠাইত নাথাকে, এটা গতিত থাকে, ঘূৰা ফুৰা কৰি থাকে, সেইকাৰণে যেতিয়া এটাই আনটোৰ লগত সংঘাত হয় বা এটা আনটোৰ লগত ঘৰ্ষণ হয়, তেতিয়া সেইবোৰ ভাগি যায় বুলি কৈছে। ধূমকেতু আৰু অন্যান্য আকাশী পিণ্ডৰ বাবে এনে অতি ক্ষুদ্ৰ গ্ৰহই পথ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত সোমাই উল্কা হিচাপে জ্বলি যায়। এই ধূমকেতু বা অন্যান্য যিবোৰ আকাশী পিণ্ডৰ যি পদাৰ্থবোৰ আছে, এইবোৰ যেতিয়া যোনটো পথেদি তেওঁলোক গৈ থাকে, হঠাৎ গৈ থাকোঁতে যেতিয়া এটা পদাৰ্থই আন এটা পদাৰ্থৰ লগত খুন্দা খালে বা ঘৰ্ষণ হ'ল, তেতিয়া কি হ'ব, তেওঁলোকে যি পথেদি গৈ আছিল সেই পথটো তেওঁলোকে হেৰাই অন্য পথেদি যোৱা আৰম্ভ কৰে। আৰু তেনে ক্ষেত্ৰতে কেতিয়াবা কি হয়, সেই পদাৰ্থবোৰ পৃথিৱীৰ যোনটো বায়ুমণ্ডলৰ ভুলতে সোমাই পৰে। সেই যেতিয়াই বায়ুমণ্ডলত সোমাই পৰে আমি সেইবোৰক দেখা পাওঁ যে
আকাশেদি পাৰ হৈ গৈছে। ইয়াতে তোমালোকে এটা ক্ৰিয়াকলাপ দিছে, ধূমকেতু আৰু উল্কাৰ বিষয়ে দলত আলোচনা কৰা। এই 14 নম্বৰ পেজটোৰ এই দুটা পেৰেগ্ৰাফ তোমালোকে ভালকৈ পঢ়িলে ধূমকেতু আৰু উল্কাৰ বিষয়ে আলোচনা কৰিব পাৰিবা। তাৰ পিছৰ পেজটোত পেজ 15 আমি আহিছোঁ, পৃষ্ঠা নং 15। গোটেই বিশ্ব ব্ৰহ্মাণ্ডত অলেখ তৰা বা জ্যোতিষ্ক আছে, কিন্তু এনে তৰাবোৰ সমানে সিঁচৰিত হৈ থকা নাই। কি কৈছে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত অলেখ তৰা বা জ্যোতিষ্ক আছে, কিন্তু এনে তৰাবোৰ সমানে সিঁচৰিত হৈ থকা নাই। অৰ্থাৎ আমাৰ এই যিটো বিশ্ব ব্ৰহ্মাণ্ড ইউনিভাৰ্ছত বহুত তৰা আছে, অলেখ, আমি গণিব নোৱাৰিম। কিন্তু এই তৰাবোৰ সমানে সিঁচৰিত হৈ থকা নাই, মানে সমানভাৱে থকা নাই, যে সমান দূৰত্বত থকা নাই, যে এইটো এটা তৰা যদি ইমান কিলোমিটাৰ দূৰত আছে, বেলেগ তৰাটো ইমান কিলোমিটাৰ দূৰত হ'ব লাগিব। অৰ্থাৎ তৰাবোৰ এনেকুৱা দূৰত্বত, সমান দূৰত্বত নাই। কেনেকৈ আছে তৰাবোৰ? এনেকুৱা একেলগে থোপ খাই আছে। ক্ষমা কৰিবা, কেনেকৈ আছে? এনেকৈ একেলগে থোপ খাই আছে। আকৌ ক'ৰবাত নাই, আকৌ ক'ৰবাত এনেকৈ একেলগে থোপ খাই আছে। সেইটো কৈছে তৰাবোৰ সমানে সিঁচৰিত হৈ থকা নাই। কোনোবা অংশত বহুতো ওচৰা-ওচৰিকৈ আছে, আকৌ কোনোবা অংশত হয়তো এটাও তৰা নাই। মই যি কৈছিলোঁ যে একে সমান দূৰত্বত নাই। ক'ৰবাত একেলগে বহুতকেইটা তৰা আছে, আকৌ ক'ৰবাত নাই, আকৌ ক'ৰবাত বহুতকেইটা তৰা আছে। এই তোমালোকে চিত্ৰ 6টো চালে গম পাবা। তাতে চাবা একেলগে বহুত তৰা আছে কিছুমান ঠাইত, আকৌ কিছুমান ঠাইত ক'লা হৈ আছে, মানে সেইবোৰ ঠাইত তৰা নাই, আকৌ কিছুমান ঠাইত এটা দুটা আছে। এনেদৰে বহুতো তৰা থোপ খাই থকা অঞ্চলটোৱে একোখন তাৰকাৰাজ্য। যিবোৰ ঠাইত একেলগে বহুকেইটা তৰা একেলগে হৈ আছে, সেই ঠাইখিনিক কি বুলি, সেই অঞ্চলটোক কি বুলি কোৱা হৈ গৈছে? তাৰকা ৰাজ্য বুলি কোৱা হৈছে। পাঠৰ চিত্ৰ 6ত থোপ খাই থকা তৰাৰ অঞ্চলটোৱে এনে এখন তাৰকা ৰাজ্য। এই যে পাঠৰ আমাৰ চিত্ৰ নং 6টো দিছে, তাতে যিখিনি তৰা একেলগ থোপ খাই আছে, সেইটো এটা তাৰকা ৰাজ্য। এই তাৰকা ৰাজ্যটোৰ আকৌ এটা নাম দিছে। কি নাম দিছে চোৱা, তাতে লিখা আছে হাতীপতি তাৰকা ৰাজ্য। বিশ্ব ব্ৰহ্মাণ্ড এনেধৰণৰ অসংখ্য তাৰকা ৰাজ্যৰে গঠিত। এই যে হাতীপতি তাৰকা ৰাজ্যৰ এখন ফটো দিছে, এনেকুৱা তাৰকা ৰাজ্য বিশ্ব ব্ৰহ্মাণ্ডত, ইউনিভাৰ্ছত বহুত আছে। আৰু এনে অলেখ তাৰকা ৰাজ্যৰ ভিতৰত আমাৰ সৌৰজগতত থকা তাৰকা ৰাজ্যখনেই হাতীপতি তাৰকা ৰাজ্য। এতিয়া মই বুজাই দিওঁ, বিশ্ব ব্ৰহ্মাণ্ডত বহুত তাৰকা ৰাজ্য আছে। সেই তাৰকা ৰাজ্যসমূহৰ ভিতৰত বিভিন্ন ধৰণৰ সৌৰজগত আছে, বিভিন্ন সৌৰজগত। অকল আমাৰ সৌৰজগতখনে এটা সৌৰজগত নহয়, আৰু বহুত সৌৰজগত আছে। তাৰকা ৰাজ্যৰ ভিতৰত তেনেকুৱা সৌৰজগত আছে। সৌৰজগতৰ ভিতৰত বিভিন্ন গ্ৰহ উপগ্ৰহ আছে। তেনেকৈ যিহেতু কৈছে যে বিশ্ব ব্ৰহ্মাণ্ডত বহুতো তাৰকা ৰাজ্য আছে, তাৰে অন্যতম বা এটা তাৰকা ৰাজ্য কি? এই হাতীপতি তাৰকা ৰাজ্য। এই হাতীপতি তাৰকা ৰাজ্যৰ ভিতৰত আমি থকা সৌৰজগতখন আছে, মানে সূৰ্য থকা সৌৰজগতখন আছে। এই সৌৰজগতখনৰ ভিতৰত আমাৰ পৃথিৱীখন আছে। তাৰমানে পৃথিৱীখন কিমান সৰু হ'ব? বিশ্ব ব্ৰহ্মাণ্ড প্ৰথম চবতকৈ ডাঙৰ হৈছে বিশ্ব ব্ৰহ্মাণ্ড। বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত বিভিন্ন তাৰকা ৰাজ্য, আৰু এই তাৰকা ৰাজ্যসমূহৰ ভিতৰত এটা তাৰকা ৰাজ্যৰ নাম কি? হাতীপতি। সেই হাতীপতি তাৰকা ৰাজ্যটোৰ ভিতৰত আমাৰ সৌৰজগত আছে। এই আমাৰ সৌৰজগতৰ ভিতৰত আমাৰ পৃথিৱী আছে। আৰু সেই আমাৰ পৃথিৱীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ আছে। ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসম আছে। তাৰমানে আমি কিমান সৰু, কিমান ক্ষুদ্ৰ। এতিয়ালৈকে সৌৰজগতে ধৰি বিশ্ব ব্ৰহ্মাণ্ডৰ ঘটনাৰাজিৰ সত্তা প্ৰমাণ কৰি শুদ্ধভাৱে জানিবলৈ মহাকাশলৈ বহুকেইটি কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হৈছে। কি কৈছে? এতিয়ালৈকে সৌৰজগতক ধৰি বা আমাৰ অকল সৌৰজগতকে নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে আমি জানিবলৈ, নতুন নতুন কথা জানিবলৈ, তাৰ ওপৰত গৱেষণা অধ্যয়ন কৰিবলৈ বহুতো কি পঠোৱা হৈছে? কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান, অৰ্থাৎ ৰকেট। সাধাৰণ ভাষাত ক'ব গ'লে বহুত ৰকেট এতিয়ালৈকে পঠোৱা হৈছে। আৰু সেইবোৰৰ কাৰণে আমি সৌৰজগতৰ বিষয়ে সৌৰজগতৰ ফটোবোৰ দেখিছোঁ, সৌৰজগতৰ বিষয়ে ইমান কথা জানিছোঁ। তাৰ কাৰণবোৰ কি? এই ৰকেটবোৰে। এনেবোৰ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান সৌৰজগত আৰু মহাকাশ সম্বন্ধে বহু নতুন নতুন তথ্যৰ সম্ভেদ দিছে। কি কৈছে? এই যে কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশ, মানে এই যে আমি যিবোৰ ৰকেট, মানুহৰ দ্বাৰা যিবোৰ ৰকেট বা ছেটেলাইট পঠোৱা হৈছে, এইবোৰে আমাক মহাকাশৰ বিষয়ে বহুত নতুন নতুন তথ্য দিছে। আমাৰ ভাৰতবৰ্ষই প্ৰেৰণ কৰা কেইটিমান
এই কৃত্ৰিম উপগ্ৰহ বা যিবোৰ মহাকাশযান অকল এখন দেশে পঠোৱা নাই, বিভিন্ন দেশে পঠায়। কিন্তু আমাৰ এতিয়া ভাৰতবৰ্ষই কি কৃত্ৰিম উপগ্ৰহ পঠুৱাইছে তাৰ কেইটামান নাম ইয়াত দিছে। কি দিছে? ইনচাৰ্ট, INSAT, ইনচাৰ্ট, তাৰপিছত IRS, তাৰপিছত আৰু এটা এডুছেট। ভাৰতে বহুত মহাকাশযান বা কৃত্ৰিম উপগ্ৰহ পঠালেও তাৰে এইকেইটা অন্যতম। আমি জানিব পাৰিলোঁ যে আমি বাস কৰা এই পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। কি কৈছে যে এই যেতিয়া আমি অধ্যায়টো পঢ়োঁ তেতিয়া আমি কি গম পাওঁ যে আমি যে বাস কৰি আছোঁ পৃথিৱীখন, এইটো কাৰ এটা ভাগ? সৌৰজগতৰ এটা ভাগ বা সৌৰজগতৰ এটা গ্ৰহ। এই সৌৰজগত বহু হাজাৰ কোটি তৰা আৰু পদাৰ্থৰে গঠিত হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত। কি কৈছে? আমাৰ সৌৰজগতখন, পৃথিৱীখন সৌৰজগতৰ এটা ভাগ। আৰু সৌৰজগতটো কাৰ ভাগ? সৌৰজগতটো হৈছে বহু হাজাৰ হাজাৰ তৰাৰ সমষ্টি, এটা তাৰকাৰাজ্যৰ নাম যাৰ নাম হাতীপতি। মানে আমাৰ সৌৰজগতটো হাতীপতি তাৰকাৰাজ্যৰ ভাগ। বিশ্ব ব্ৰহ্মাণ্ডৰ অলেখ তাৰকাৰাজ্যৰ ভিতৰত হাতীপতি এটা তাৰকাৰাজ্য। মানে বিশ্ব ব্ৰহ্মাণ্ডত এই হাতীপতি তাৰকাৰাজ্যৰ দৰে বহুত তাৰকাৰাজ্য আছে, তাৰে মাত্ৰ এটা তাৰকাৰাজ্যৰ নামহে হাতীপতি। এতিয়া আমাৰ পৃথিৱীখনৰ তুলনাত বিশ্ব ব্ৰহ্মাণ্ড কিমান বিশাল তোমালোকে চিত্ৰ 7খনৰ সহায়ত অনুমান কৰাচোন। এই চিত্ৰ নম্বৰ 7খন চালে তোমালোকে গম পাবা যে আমাৰ পৃথিৱীখন কিমান সৰু আৰু তাৰ তুলনাত বিশ্ব ব্ৰহ্মাণ্ডখন কিমান ডাঙৰ। প্ৰথমতে আহে বিশ্ব ব্ৰহ্মাণ্ড, চবতকৈ ডাঙৰ। তাৰ ভিতৰত হাজাৰ হাজাৰ কোটি কোটি তাৰকাৰাজ্য আছে। সেই তাৰকাৰাজ্যসমূহৰ ভিতৰত আকৌ বহুত হাজাৰ হাজাৰ কোটি কোটি নক্ষত্ৰ আছে, গ্ৰহ আছে। সেই তেনেকুৱা এটা তাৰকাৰাজ্যৰ ভিতৰত আমাৰ সৌৰজগতখন আছে, আৰু সেই আমাৰ সৌৰজগতৰ ভিতৰত আমাৰ পৃথিৱীখন আছে। আশা কৰোঁ তোমালোকে বুজি পাইছা। তাৰপিছত ইয়াত কিছুমান পইণ্ট দিছে অধ্যায়টোৰ শেষত, মনত ৰাখিবলগীয়া কিছুমান কথা। এইবোৰ খুব দৰকাৰী কথা। প্ৰথম পইণ্টটো কি দিছে? সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ, অনেক উপগ্ৰহ উপৰি ধূমকেতু, উল্কা, গ্ৰহাণুপুঞ্জ, এই আটাইবোৰ লগ হৈ আমাৰ সৌৰজগতখন গঠিত হয়। সৌৰজগতখন আমাৰ কেনেকৈ গঠিত হয়? সূৰ্য আৰু ইয়াৰ চাৰিওফালে থকা 8টা গ্ৰহ, আমাৰ সূৰ্য তাৰ লগতে তাৰ চাৰিওফালে থকা 8টা গ্ৰহ, অনেক উপগ্ৰহ আৰু ধূমকেতু, উল্কা, গ্ৰহাণুপুঞ্জ, এইবোৰ একেলগে মিলি আমাৰ সৌৰজগতখন গঠিত হৈছে। মানে আমাৰ সূৰ্যৰ চাৰিওফালে যিবোৰ গ্ৰহ, উপগ্ৰহ, গ্ৰহাণুপুঞ্জ, ধূমকেতু ঘূৰি আছে, আটাইবোৰক একেলগে আমাৰ সৌৰজগত বা সূৰ্যৰ পৰিয়াল বুলি ক'ব পাৰি। সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল উত্তপ্ত নক্ষত্ৰ। কি কৈছে? আমাৰ পৃথিৱীৰ ওচৰত থকা আটাইতকৈ উজ্জ্বল আৰু উত্তপ্ত নক্ষত্ৰটো কি? সূৰ্য। সূৰ্যতকৈ বহুত উজ্জ্বল আৰু উত্তপ্ত নক্ষত্ৰ নিশ্চিতভাৱে এই আমাৰ তাৰকাৰাজ্যত আছে, কিন্তু আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটো হৈছে সূৰ্য। সূৰ্যই হ'ল সকলো শক্তিৰ উৎস। কি কৈছে? সূৰ্যই সকলো শক্তিৰ উৎস। সূৰ্য নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। গ্ৰহবোৰৰ নিজা পোহৰ নাই। কি কৈছে? আমি আগতে আলোচনা কৰি আহিছিলোঁ, পঢ়িছিলোঁ আমি যে গ্ৰহবোৰৰ নিজা পোহৰ নাই। গ্ৰহবোৰে কাৰ পোহৰ বা তাপত চলে? নক্ষত্ৰৰ। যেনেকুৱা পৃথিৱী সূৰ্যৰ তাপ আৰু পোহৰৰ দ্বাৰা চলে। সূৰ্যৰ পৰা পোৱা পোহৰকে গ্ৰহবোৰক পোহৰাই ৰাখে। ইয়াত কৈছে চোৱা যে সূৰ্যৰ পৰা যিটো পোহৰ পোৱা হয় সেইটোৱে গ্ৰহবোৰক পোহৰাই ৰাখে। সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্ৰহকেইটা হ'ল, ইয়াতে গ্ৰহকেইটাৰ নাম দিছে, কিন্তু কি হিচাপে দিছে? কোনটো গ্ৰহ সূৰ্যৰ পৰা যি দূৰত্ব, সেই দূৰত্ব হিচাপে গ্ৰহকেইটাৰ নাম ইয়াত দিছে। বুধ, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ বুধ, তাৰপিছত শুক্ৰ, তাৰপিছত পৃথিৱী, তাৰপিছত মংগল, তাৰপিছত বৃহস্পতি, তাৰপিছত শনি, ইউৰেনাছ আৰু শেষত নেপচুন। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ বুধ, আৰু তেনেকৈ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো? নেপচুন। তাৰ পিছৰ পইণ্টটো আমি পঢ়োঁ। উপগ্ৰহই নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰে। চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ। যেনেকৈ গ্ৰহবোৰ নক্ষত্ৰৰ চাৰিওফালে ঘূৰে, সেইদৰে উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে ঘূৰে। আৰু সেই হিচাপে চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ, কাৰণ চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱী এটা গ্ৰহ। আকাশত হঠাতে বেগেৰে চলমান অৱস্থাত থাকি জ্বলি উঠা পদাৰ্থপিণ্ডবোৰেই উল্কা। আমি পঢ়িছিলোঁ অলপ আগতে যে আকাশত হঠাতে বেগেৰে চলমান গতিত, যিবোৰক আমি পপীয়া তৰা বুলিও কওঁ, সেইবোৰক কি বুলি কোৱা হয়? উল্কা বুলি কোৱা হয়। সেইবোৰ সদায় গতিশীল অৱস্থাত থাকে, কেতিয়াও ৰৈ নাথাকে। বিশ্ব ব্ৰহ্মাণ্ডৰ ঘটনাৰাজিৰ সত্যতা প্ৰমাণ কৰিবলৈ মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হয়। কি কৈছে? যে বিশ্ব ব্ৰহ্মাণ্ডৰ ঘটনাৰাজিবোৰ আমি জানিবলৈ আমি কি পঠাওঁ? আমি ৰকেট পঠাওঁ, আমি ছেটেলাইট পঠাওঁ, অৰ্থাৎ মহাকাশযান পঠাওঁ বা কৃত্ৰিম উপগ্ৰহ আমি পঠাওঁ।
তেনেকুৱা কেইটামান কৃত্ৰিম উপগ্ৰহ বা মহাকাশযানৰ নাম কি? ইনচাৰ্ট, IRS, এডুচেণ্ট, এইবোৰ কি ভাৰতবৰ্ষই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ। বিশ্ব ব্ৰহ্মাণ্ডত অজস্ৰ তাৰকাৰাজ্য আছে। কি কৈছে? বিশ্ব ব্ৰহ্মাণ্ডত অজস্ৰ, অকল আমাৰ হাতীপতি তাৰকাৰাজ্য নহয়, তেনেকুৱা আৰু অজস্ৰ কোটি কোটি তাৰকাৰাজ্য আছে। আমাৰ সৌৰজগত হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত। কি কৈছে? আমাৰ সৌৰজগতখন কোনটো তাৰকাৰাজ্যৰ অন্তৰ্গত? আমাৰ সৌৰজগতখন হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত। 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুট'ক গ্ৰহক অন্যান্য গ্ৰহৰ দৰে নকৈ এক বাওনা গ্ৰহ বুলিহে কৈছে। কি কৈছে? যে 2006 চনৰ আগলৈকে প্লুট' এটা গ্ৰহ আছিলে, কিন্তু 2006 চনৰ পিছৰ পৰা যিটো আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থা আছে, তেওঁলোকে প্লুট'ক গ্ৰহ বুলি কোৱা বন্ধ কৰিছে। আৰু প্লুট'ক কি বুলি কোৱা আৰম্ভ কৰিলে? তেওঁলোকে এক বাওনা গ্ৰহ বুলিহে কোৱা আৰম্ভ, গ্ৰহৰ ঠাইত এক বাওনা গ্ৰহ বুলি কোৱাহে তেওঁলোকে আৰম্ভ কৰিছিল। এই পাঠটিত এইখিনি আছিলে, আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি এই পাঠটিৰ যিখিনি অনুশীলনীত থকা যিখিনি প্ৰশ্ন আছে, সেইবোৰ আমি আলোচনা কৰিম। মই লিখি দিম আৰু লিখি আমি আলোচনা কৰিম। নেক্সট ভিডিঅ'টোৰ কাৰণে তোমালোকে অপেক্ষা কৰা, আৰু লেচনটো তোমালোকে ভালকৈ, অধ্যায়টো তোমালোকে ভালকৈ পঢ়িবা। নিজে পঢ়াটো খুবেই গুৰুত্বপূৰ্ণ, দৰকাৰী, আৰু যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবা সেইখিনি নিজে পঢ়ি লিখি থোৱা তোমালোকে অভ্যাস কৰা। তো আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।